চাওঁতে চাওঁতে জীৱনৰ 18-19টা বছৰ কেনেকৈ কটালোঁ গমকেই নাপালোঁ। আজিৰ পৰা ঠিক 2-3 বছৰ আগলৈকে কোনোবাই কেনে আছা বুলি সুধিলে মুখৰ পৰা ৰিপ্লাইবোৰ প্ৰায় এনেকৈ ওলাইছিল, এই একদম বঢ়িয়া। কিন্তু সময়বোৰ লাহে লাহে পৰিৱৰ্তন হৈছে। আজিকালিৰ দিনবোৰ আগৰ দৰে হৈ থকা নাই। ব্যস্ততাও লাহে লাহে বাঢ়িব ধৰিছে। প্ৰেছাৰ, ডিপ্ৰেশ্যন, এনজাইটি এই সকলোবোৰ প্ৰায় প্ৰতিদিনৰ লগৰী হৈ পৰিছে। ভৱিষ্যতক লৈ এসাগৰ সপোন সাঁচি থৈছোঁ যদিও সদায় বুকুচাত ভয়ৰ বোজা কঢ়িয়াই লৈ ফুৰিছোঁ। লোকে সহজতে কৈ দিয়ে, এই তহঁতৰনো কিহৰ চিন্তা, মাক বাপেকৰ টকা উৰুৱাইহে এনজয় কৰি আছোঁ। দেখাত সহজ সৰল লগা জীৱন এটা জীয়াই আছোঁ যদিও আমাৰ মগজুত বলি থকা ধুমুহাজাকক কেৱল আমিও অনুভৱ কৰিব পাৰোঁ। লোকক হয়তো আমি বৰ্ণনা দি দি ভাগৰি যাম যে আমি দৈনন্দিন জীৱনটোৰ লগত কেনেকৈ ডিল কৰোঁ। বাৰু এতিয়া আৰু লোকক বৰ্ণনা দিব নাযাওঁ। আমাৰ যুদ্ধখন আমি নিজেই লৰিম আৰু এদিন প্ৰাউডলি ক'ম, ফাইনেলি আই এম চেল্ফ ইণ্ডিপেণ্ডেণ্ট।